সাগৰৰ পাৰত পাইছিল এটা আজব বস্তু। ঘৰলৈ লৈ অনাত ব্লাষ্ট হৈ ভাগি থাকিল পাকঘৰ। সামগ্ৰী দেখি আৰক্ষী আচৰিত। কি আছে সেই সামগ্ৰীটোৰ ভিতৰত? যদি আমাৰ চেনেলটো আপুনি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো প্ৰেছ কৰি দিব। এনেধৰণে ভিডিঅ' যেতিয়া আপলোড কৰিম তাৰ নটিফিকেশ্যন পাই যাব। সাগৰৰ পাৰত সন্ধিয়া আমেজ লৈ ঘূৰি আছিলে মাতৃ আৰু কন্যা। তেনে সময়তে হঠাতে চকুত বাজে এটা আজব সামগ্ৰী। সাগৰৰ তলৰ গভীৰ কোনো জীৱৰ খোলাৰ দৰে দেখা সেই বস্তুবিধ পাই অতিকে উৎফুল্লিত হৈ পৰে দুয়ো মাতৃ আৰু কন্যা। লগে লগে ফটো তুলি ছ'চিয়েল মিডিয়াত দিয়াৰ লগতে ঘৰলৈ উঠাই লৈ আহে সেই খোলাৰ দৰে দেখা সামগ্ৰীবিধ। কিন্তু বিধিৰ বিপাক, ঘৰলৈ লৈ অনাৰ পিছতে সেই সামগ্ৰীবিধ ব্লাষ্ট হৈ যায়। এই ঘটনাটো ব্ৰিটেইনৰ কেণ্ট চহৰৰ ৩৮ বছৰীয়া মাতৃ আৰু ৮ বছৰীয়া কন্যাই সাগৰৰ পাৰত উদ্ধাৰ কৰে এই সামগ্ৰীবিধ, যিবিধ পিছত ঘৰলৈ নিয়াৰ পিছত ব্লাষ্ট হৈ যায়। পিছত আৰক্ষীয়ে তদন্ত চলোৱাত ওলাই পৰে এই অদ্ভুত কাণ্ড। সাগৰৰ পাৰত উদ্ধাৰ হোৱা সেই সামগ্ৰীবিধ কোনো সাগৰীয় জীৱৰ নাছিলে, বৰঞ্চ আছিলে এটা দ্বিতীয় বিশ্বযুদ্ধৰ সক্ৰিয় বোমা। সাগৰৰ পানীত উটি ভাহি আহি অৱশেষত পাইছিলেই কেণ্ট চহৰ। কিন্তু ইমান বছৰ মূৰতো সক্ৰিয় হৈ আছিল সেই বোমাটো। মহিলাগৰাকীয়ে সেই বোমাটো উদ্ধাৰ কৰি লৈ গৈ থৈছিল পাকঘৰত। পাকঘৰৰ গৰম ভাপ পাই ব্লাষ্ট হৈ যায় সেই বোমাটো, যি ঘটনা ফটো এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত।